ইণ্ডো ইউৰোপীয় ভাষাৰ শ্ৰেণী বিভাজন আৰু ইয়াৰ বিভিন্ন শাখাসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰ: বিশ্বৰ বুকুত অগ্ৰগামীৰ ভূমিকাৰে বিশাল আকাশৰ পৰা সমুদ্ৰৰ গভীৰতালৈকে বিচৰণ কৰি নিজকে প্ৰতিষ্ঠা কৰা ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল সাহিত্য সম্পদেৰে অতি চহকী। পৃথিৱীজুৰি পৰিব্যাপ্ত হৈ থকা এই ভাষা পৰিয়াল দুটা ভাগত বিভক্ত। ভাষাতাত্ত্বিক এছ. কৰ্লিকে 1870 চনত এই বিভাজন দাঙি ধৰিছিল। মূল ভাষাৰ অগ্ৰকণ্ঠ ব্যঞ্জন ধ্বনিৰ বিভিন্ন শাখাত হোৱা পৰিৱৰ্তনক এছকলিয়ে সূত্ৰসহ ব্যাখ্যা কৰিছিল। এই সূত্ৰক এছকলিৰ সূত্ৰ নামেৰে জনা যায়। তেওঁৰ মতে অগ্ৰকণ্ঠা ব্যঞ্জন ধ্বনিত দুই প্ৰকাৰে পৰিৱৰ্তন হৈছিল। ধ্বনি পৰিৱৰ্তনৰ ওপৰত ভিত্তি হোৱা এই বিভাজন কেম্পটন আৰু হটন নামেৰে জনা যায়। হটন শাখাৰ ভাষাবোৰ পশ্চিম অঞ্চলত বিকাশ লাভ কৰিছিল। মূল ইণ্ডো ইউৰোপীয় অগ্ৰকণ্ঠক বৰ্গীয় ব্যঞ্জন ধ্বনি কিছুমান শাখাত কণ্ঠা বা পঞ্চকণ্ঠা ধ্বনিৰ লগত মিলিত হৈ পৰিছিল আৰু কিছুমান শাখাত উষ্ম ধ্বনিলৈ খ পৰিৱৰ্তন হৈছিল আৰু ক্ৰমে কেম্পটন আৰু হটন শাখাত বিভক্ত কৰা হৈছিল। কেম্পটন আৰু হটনৰ অন্তৰ্গত ভাষাসমূহক আকৌ কিছুমান উপশাখাত বিভক্ত কৰা হৈছে। তলত এই বিভাজনক ৰেখাচিত্ৰৰ সহায়ত দেখুওৱা হ'ল। মূল ইণ্ডো ইউৰোপীয় ভাষা কেম্পটনৰ হ'ল কেলটীয়, ইটালীয়, জাৰ্মানীয়, গ্ৰীক, তুষাৰীয়। তাৰপিছত হটনৰ হ'ব আলবেলীয়, আৰ্মেনীয়, বাল্টনীয়, ইণ্ডো-ইৰানীয়। ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ কেম্পটন শাখাৰ অন্তৰ্গত কেলটীয় শাখাৰ ভাষাসমূহক মধ্য আৰু পশ্চিম ইউৰোপীয় আৰু এছিয়া মাইনৰলৈকে পৰিব্যাপ্ত হৈ আছিল। খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা ১ম শতিকালৈ উল্লেখযোগ্য কেলটীয় শাখাৰ ভাষা জুলিয়াছ চিজাৰৰ সময়ত ব্ৰিটিছ দ্বীপপুঞ্জ, ফ্ৰান্স, ইটালী, দক্ষিণ জাৰ্মানী, স্পেইন পৰ্যন্ত বিভক্ত হৈ আছিল। বৰ্তমান ইউৰোপৰ পশ্চিম অংশতেই বিচলিত হৈ আছে। কেলটীয় শাখাৰ অন্তৰ্গত ভাষাসমূহক তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি: কেলটীয়, গৌলিশ, ব্ৰিটেনীয়, গেলীয়। তাৰপিছত ভাগ হ'ল ইয়াৰে কৰ্নিশ, বেলশ, ব্ৰিটেইন। কেলীয়ৰ ভাগ হ'ল স্কেটিল, আইৰিছ, মানচ। গেলিক শাখাৰ ভাষা ফ্ৰান্স, উত্তৰ ইটালীয়, মধ্য ইউৰোপীয়, এছিয়া মাইনৰলৈকে প্ৰচলিত আছিল। ব্ৰিটেনীয় উপশাখাৰ ভাষা ব্ৰিটিছ দ্বীপপুঞ্জত প্ৰচলিত। এই শাখাৰ ভাষা কেনিশ কৰ্ণৱালত প্ৰচলিত আছিল। ইংৰাজী ভাষাৰ প্ৰসাৰে এই ভাষাক বিলুপ্ত কৰে। বেলিশ ভাষা ৱেলছ দ্বীপত এক নিযুত মান লোকৰ মাজত প্ৰচলিত। ব্ৰিটেইন ভাষা ফ্ৰান্সৰ উত্তৰ-পশ্চিম অংশৰে অতি কম লোকৰ মাজত প্ৰচলিত ভাষা। ঠিক সেইদৰে গেলীয় উপশাখাৰ ভাষা স্কেটিল আৰু মানচ স্কটলেণ্ডৰ পাৰ্বত্য অঞ্চল আৰু মান দ্বীপত প্ৰচলিত আৰু আইৰিছ ভাষা আয়াৰলেণ্ডত প্ৰচলিত। ইয়াৰোপৰি ইটালীয় কেম্পটন শাখাৰ অন্তৰ্গত আন এক উল্লেখযোগ্য উপশাখা ইণ্ডো ইউৰোপীয় আদিম বাসস্থানৰ পৰা পশ্চিমমুৱা হৈ আল্পছ পৰ্বতমালা অতিক্ৰম কৰি আহি ইটালীয় মালভূমিত বসতি স্থাপন কৰে। ইটালীয় ভাষাৰ ভিতৰত লেটিন ভাষা সবাতোকৈ উল্লেখযোগ্য ভাষা। ইটালীয় তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি: ইটালীয় ভাষা প্ৰাচীন লেটিন, টস্কান আৰু উম্ব্ৰিয়ান। প্ৰাচীন লেটিনৰ ভাগ হ'ল নব্য লেটিন। ইটালীয় স্পেইন। তাৰপিছত ভাগ হ'ল নব্য লেটিনৰ ভাগ হ'ল ইটালীয়, স্পেইন, পৰ্তুগীজ, ফৰাচী, ৰোমানীয়, অটানীয়, প্ৰোভেলকেন। জাৰ্মানীয় ভাষা ইণ্ডো ইউৰোপীয় ভাষাগোষ্ঠীৰ অন্যতম উপভাষা। এই ভাষাগোষ্ঠীৰ লোকসকলে আদিতে ইউৰোপৰ উত্তৰ অংশত বসতি স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত এই ভাষাগোষ্ঠীৰ লোকৰ সংখ্যা বৃদ্ধি পোৱাত ইউৰোপৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ পৰে। জাৰ্মানীয় ভাষাক তলত দিয়া ধৰণে দেখুৱাব পাৰি: জাৰ্মানীয় ভাষা পশ্চিম জাৰ্মানীয়, উত্তৰ জাৰ্মানীয়, পূব জাৰ্মানীয়। উত্তৰ জাৰ্মানীয়ৰ ভাষা হ'ল নৰৱেইজ, ছুইডিছ, ডেনিছ, আইচলেণ্ড। আৰু পশ্চিম জাৰ্মানীয়ৰ ভাষা ভাগ হ'ল পাৰ্বত্য অঞ্চল, সমতল জাৰ্মানীয়, ফ্ৰেঞ্চকোনীয়, এংগলোফিছীয়। পূব জাৰ্মানীৰ ভাষা হ'ল গোষ্ঠীয়, ভাণ্ডাল আৰু বুৰঞ্জীয়। গ্ৰীক শাখাৰ ভাষাবোৰ প্ৰাচীন গ্ৰীচ আৰু চুবুৰীয়া দ্বীপ, এছিয়া মাইনৰ, ইজিপ্তৰ বিশেষ অংশ। স্পেইনৰ পৰা
কৃষ্ণ সাগৰৰ উপকূললৈকে বিস্তৃত হৈছে। গ্ৰীক ভাষা অতি প্ৰাচীন ভাষা। এই ভাষাৰ নিজস্ব লিপি আৰু বিজ্ঞান সাহিত্য সম্ভাৰেৰে পৰিপূৰ্ণ হৈছে। বৰ্তমান গ্ৰীক ভাষাৰ ভাষাসমূহ গ্ৰীচ, চাইপ্ৰিছ, ক্ৰিট, তুৰস্ক, আলবেনিয়া, এছিয়াৰ দ্বীপপুঞ্জ আদি অঞ্চল প্ৰচলিত। গ্ৰীক শাখাৰ ভাষাৰ বিস্তৃত তলত দিয়া ধৰণে জানিব পাৰি। গ্ৰীক শাখা আত্তীয় ইন্দীয়, ভোৰীয়, আৰ্কেন্দ্ৰীয়, পুণ্ডেলীয়, এণ্ডেলীয় তাৰে ভাগ হ'ল আত্তীয় ইন্দীয়ৰ ভাগ হ'ল আথ্ৰীয় ইণ্ডেনীয় আৰু কেইনে আধুনিক গ্ৰীক। আৰু ইয়াৰে ভাগ হ'ল লাকুহীয়, কৰেষ্টীয়, ক্ৰিটান আৰু এইটো ৰেডিঅ' আৰু এইটো মিছানীয়। 20 শতিকাৰ আৰম্ভণিতে তোষাৰীয় ভাষাৰ আৱিষ্কাৰ হৈছিল। মধ্য এছিয়াৰ অন্তৰ্গত চীনীয় তুৰ্কিস্তানত পশ্চিমীয়া ভাষাতাত্ত্বিকসকলৰ যত্নত উদ্ধাৰ হোৱা প্ৰত্নলিপি আৰু বহুসংখ্যক পুথিৰ মাজৰ পৰা এই বিষয়ে জানিব পৰা গৈছে। তোষাৰীয় ভাষা তোষাৰ জাতি ভাষা আছিল, যাৰ বাবে এই ভাষাক তোষাৰীয় নামেৰে নামকৰণ কৰা হৈছিল। তোষাৰীয়া ভাষাটো অগ্ৰকণ্ঠ ব্যঞ্জন ধ্বনিৰ প্ৰচলন আছে বাবে ই কেণ্টম শাখাৰ অন্তৰ্গত। ইণ্ডো ইউৰোপীয় ভাষাৰ শতম শাখাৰ আলবেনীয় শাখাৰ ভাষা উত্তৰ গ্ৰীচৰ আড্ৰিয়াটিক সাগৰৰ পূব উপকূল অঞ্চল আৰু যুগোস্লাভিয়াত প্ৰচলিত। এই শাখাক স্লেভিয়ান নামেৰেও জনা যায়। ইয়াৰ উপভাষা দুটা যেনে আলবেনীয় ইউৰোপ ঘেগ আৰু দক্ষিণে প্ৰচলিত তুস্কো। আৰ্মেনীয় শাখাৰ ভাষাসমূহ এছিয়া মাইনৰৰ আৰ্মেনিয়া অঞ্চলত প্ৰচলিত। আৰ্মেনীয় ভাষালৈ অনুবাদিত বাইবেলকে এই ভাষাৰ প্ৰাচীনতম নিদৰ্শন হিচাপে জনা যায়। ইয়াৰ দুটা উপভাষা যেনে পূব শাখা আৰু পশ্চিম শাখা। বাল্টোস্লাভীয় শাখাৰ ভাষাসমূহ লিচিয়ানীয়, স্লোভাকিয়া, বুলগেৰিয়া, চেকোস্লোভাকিয়া, লটভিয়া, এছিয়া প্ৰষ্টেচিয়া, পোলেণ্ড, সংযুক্ত ৰাছিয়া, এড্ৰিয়াৰ উপকূল অঞ্চলত প্ৰচলিত। ইয়াৰ ভিন্ন উপভাষাসমূহ হ'ল বাল্টোস্লাভীয়, বাল্টীয় আৰু স্লাভীয়, আৰু এইটোৰ বাল্টীয়ৰ ভাগ হ'ল প্ৰাচীন প্ৰষ্টেচিয়, লিথুনিয়া আৰু চলেণ্ডিয়া, আৰু ইয়াৰে স্লাভীয়ৰ ভাগ হ'ল দক্ষিণ স্লাৰীয়, পশ্চিম স্লাৰীয়, পূব স্লাৰীয়। পশ্চিম স্লাৰীয়ৰ ভাগ হ'ল চেক, পোলেণ্ড, স্লোভাক, ভেন্টিছ। দক্ষিণ স্লাৰীয় ভাগ হ'ল চাৰ্বো ক্ৰান্তীয়, স্লোভেনিয়া, বুলগেৰিয়া, আৰু পূব স্লাৰীয়ৰ ভাগ হ'ল গ্ৰীচ, ৰুছিয়া, চেট ৰুছিয়া আৰু ক্ষুদ্ৰ ৰুছিয়া। সপ্তম শাখাৰ অন্তৰ্গত আন এটা উপভাষা হ'ল ইণ্ডো ইৰানীয়। এই শাখাৰ ভাষা ঘাইকৈ ভাৰতবৰ্ষ, ইউৰোপ, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু আদিত প্ৰচলিত হৈ আছে। এই শাখাক আৰ্য নামেৰেও জনা যায়। ভাৰতলৈ অহা আৰু ইৰাণত থকাসকলৰ মাজত মিলৰ ভিত্তিত এই দুই দলক ইণ্ডো ইৰানীয় নামেৰে নামকৰণ কৰা হৈছে। ইণ্ডো ইৰানীয় আৰ্য, ভাৰতীয় আৰ্য, দৰদী আৰ্য। ইৰানীয় আৰ্য ভাষা ইৰাণ অঞ্চলত প্ৰচলিত। ইয়াক আৰবেষ্টীয় আৰু প্ৰাচীন পাৰস্য দুটা ভাগত ভগাব পাৰি। ইৰাণ আৰু ভাৰতৰ মধ্যৱৰ্তী অঞ্চলৰ ভাষা দৰদী আৰ্য। এই ভাষা ভাৰতৰ উত্তৰ-পশ্চিম সীমান্ত অঞ্চল, হিন্দুকুশ, কাশ্মীৰ, পামিৰ মালভূমিৰ পাৰ্বত্য অঞ্চল প্ৰচলিত। দৰদী ভাষাৰ ভিতৰত কাশ্মীৰী ভাষা সাহিত্য সম্পদত চহকী। ইয়াৰ পৰা খ্ৰীষ্টপূৰ্ব পশ্চিম পঞ্চদশ শতিকাত বিভিন্ন ফৈদ আহি ভাৰতবৰ্ষত প্ৰৱেশ কৰে। আস্তিক, দ্ৰাবিড় আদি জনগোষ্ঠীৰ লোকক বিতাড়িত কৰি আৰ্য সভ্যতা আৰু সংস্কৃতি আলোকিত কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তত বসতি স্থাপন কৰে। ভাৰতলৈ অহা আৰ্যসকলৰ ভাষা ভাৰতীয় আৰ্য নামেৰে পৰিচিত হ'ল আৰু এই আৰ্য ভাষাই কালক্ৰমত পৰিৱৰ্তিত হৈ বিভিন্ন স্তৰৰ গঢ় দিয়ে, যেনে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, বৈদিক সাংস্কৃতিক ভাষা, মধ্য ভাষা, পালি, প্ৰাকৃত, অপভ্ৰংশ, আধুনিক হিন্দী, বাংলা, উৰিষ্যা আদি। থেংক ইউ।